Hello guys, আজি মাৰ লগত ন খাব আহিছো এয়া সব পিয়াজ কাটি আছো এয়া মামিয়ে আদা নহৰু গুচাই আছে এয়া বাই নহৰু গুচাই আছে এয়া মামাই এতিয়া হেৰি কৰিছে দেখা দিয়ক অকমান কেমেৰামেন দেখা বুলি কৈ দিয়ে মোবাইল তাও পাতিবৰ কাৰণে জুই ধৰি আছে জুই কোৱা খালি লগাব পৰা নাই মোবাইল হেতুতে অকমান নাম্বাৰটো কমিছে তেওঁ এয়া এতিয়া আমি এইবোৰ পিয়াজ কাটি আছো ভিডিওটো মানে আৰম্ভ কৰি আছো এতিয়া চাই যাওক শেষলৈকে কি হৈ আছে ভিডিওটো লাষ্টলৈ হেল্ল এয়া মামিয়ে কিবা এটা কৈছে হেল্ল ভিডিও যোগেদি একদম মজা পিয়াজ কাটি আছো সব আমি পিয়াজ কাটাত কিমান ফাৰ্ষ্ট চক দেখিছে নাই अरे कहना क्या चाहते हो একদম মিহি কাটন দিছো দেখিছে নাই এইখিনি পিয়াজ মই অকলে কাটি আছো পঢ়ি আছে নহয় কেমেৰামেন ভালকে দেখা এয়া পিয়াজ কাটা স্টাইল সব কিমান স্পিডত পিয়াজ কাটি দিছে চিকেন বনাই আছে ন এয়া চিকেন বনি আছে ইয়াত দাইল খাই দে মাটি দাইল ঔটেঙা একদম কাঠআলু দাইল অ ভাইটি খা খা পুৰা দবা খানা খাবলৈ ৰাইজ অকল বহিছে এখোৱা এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰ বহাই দিয়া হৈছে সৰু ল'ৰা ছোৱালীৰ মাজতে এখেত লোকো পৰিছে বগী মাৰি দে চিকেন কোন খাইগা চিকেন ভাইটি চিকেন খাই দে অলপ শকত হবি তেতিয়া চিকেন খা হয় নাই মামি মা কিমান শকত এয়া পুতেকটো দেখিছে কিমান ক্ষীণ स्लिम फिगर হ'ব লাগে ন शाबाश बेटा बहुत बढ़िया একদম খানা কি খোৱাত চব ব্যস্ত বাহিৰত বহি থকা মানুহো আছে এয়া বহি আছে तो रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ মজা শেষৰটো ন খাইছো বুলি কটাই নেপাই পিনি কি আছিলে এইটো দাহেৰে টেঙা কাটিছে तो रुको जरा सबर करो আমাৰ চব চলি যায় পালেই হৈ গ'ল আৰু